নিশ্চিতভাৱে আপোনালোকে গম পাইছে আগন্তুক 2 মে তাৰিখে অসমত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন আমি ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট হিচাপে আমাৰ যিকেইটা প্ৰাৰ্থী আমি গহপুৰ সমষ্টিত প্ৰক্ষেপ কৰা হৈছে সকলো প্ৰাৰ্থী আমাৰ বিপুল ভোটত 100% আমি জয়যুক্ত হ'বলৈ আমি সক্ষম হ'ম আৰু আজি আমি এই ধাৰৈবাৰী সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধাৰৈবাৰী 4 নং ৱাৰ্ডত আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলাব আহিলোঁ আৰু ইয়াতে আমি দেখিছোঁ ৰাইজৰ যি অংশগ্ৰহণ ৰাইজৰ যি উপস্থিতি আমি নিশ্চিতভাৱে সোণাপুৰ গাঁও পঞ্চায়ততো আমি যিসকল আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী আঞ্চলিক সদস্য প্ৰাৰ্থী আৰু যিসকল আমাৰ ৱাৰ্ডত সদস্য আছে সকলোখিনিয়ে সকলো প্ৰাৰ্থীয়ে বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট মনোনীত প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়যুক্ত হ'ব আৰু ৰাইজ উন্নয়নৰ পক্ষত আছে ৰাইজ মানে চৰকাৰৰ পক্ষত আছে জনতা কাৰ্ডঙে আহিছিলে কি ক'ব হয় নিশ্চিতভাৱে জনতা কাৰ্ডং আজি ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আছিলে এটা সময়ত তেখেতে টিকেট প্ৰত্যাশী আছিল টিকেটৰ পৰা বঞ্চিত হৈ তেখেতে আজি নিৰ্দলীয়ভাৱে কাপকেটৰ চিহ্ন লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আমি তেখেতৰ কথা বিশেষ দীঘলীয়াকৈ ক'ব বিচৰা নাই তেখেত হ'ল মিচিং জনগোষ্ঠীটোৰ বা সেই আমাৰ গহপুৰ সমষ্টিৰ এই 11 নং লখিমপুৰ জিলা পৰিষদ সমষ্টিটোৰ এগৰাকী এটা দুৰন্দৰ বুলি ক'ব লাগিব আমি যিহেতু তেখেতৰ কোনো স্থিতি নাই তেখেতে 2006 চনত TMPK মিচিং জাতীয় সংগঠন ছাত্ৰ সংগঠন এই ছাত্ৰ সংগঠনৰ পৰা তেখেতক দল বিৰোধী কাম কৰাৰ কাৰণে সংগঠন বিৰোধী জাতি বিৰোধী কাম কৰাৰ কাৰণে আমি 6 বছৰ নহয় একেবাৰে মানে সৰ্বকাললৈকে আমি বহিষ্কাৰ কৰিলোঁ এপি মেম্বাৰ হিচাপে ৰঞ্জু বাইদেউ কিবা কৈছে কি ক'ব এপি গৰাকী হিচাপে ৰঞ্জু মিলি বাইদেউ আপোনালোকে জানে নিশ্চিতভাৱে 100ত 100 জিকি আহিব তাত কোনো আমাৰ পৰাজয়ৰ কাৰণ নাই আৰু মই এটা কথা ইয়াত স্পষ্ট কৰি দিব বিচাৰোঁ জনতা কাৰ্ডঙৰ বিষয়টো তেখেতে এই সোণাপুৰ পঞ্চায়ততেই সিদিনা 3 দিনৰ আগত TMPK যেতিয়া বহিষ্কাৰৰ কথাটো কৈছে সভাই সমিতিয়ে তেখেতে এই কথাটো কাউণ্টাৰ হিচাপে TMPKৰ কেইজনমান ভেৰণীয়া বুলি কৈছে এতিয়া আমি TMPKৰ দায়িত্বত আছোঁ জাতীয় মিচিং জাতীয় সংগঠনৰ দায়িত্বত আছোঁ তেখেতক আজি এই মঞ্চৰ পৰাই এই স্থানৰ পৰাই সকিয়নি দিছোঁ কোনো কাৰণত যাতে মিচিং জাতীয় সংগঠন TMPKক জোকাই নলয় আৰু জোকাই লোৱাৰ পৰিণাম কিন্তু পৰৱৰ্তী সময়ত ভয়ানক হ'ব 4 নম্বৰ ৱাৰ্ডত নিশ্চিতভাৱে আমাৰ 4 নং ৱাৰ্ডত দুগৰাকী সদস্য আমাৰ দলৰ দুগৰাকী সদস্য অৱতীৰ্ণ হৈছে আৰু আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ যে ৰাইজক 4 নং ৱাৰ্ডবাসী ৰাইজক যে আপোনালোকে যি দুগৰাকী প্ৰাৰ্থী আছে দুগৰাকী প্ৰাৰ্থীৰ ভিতৰত যাক মানে উপযুক্ত বুলি ভাবে যাক মানে ভাল কাম কৰিব বুলি যদি ভাবে সেই প্ৰাৰ্থীকে তেখেতসকলে ভোট দিয়ক আমি এটি আহ্বান জনাব পাৰোঁ আৰু দুয়োগৰাকী যিহেতু আমাৰ প্ৰাৰ্থী যিকোনো এগৰাকীটো বিজয়টো নিশ্চিত বাকী অন্য দলৰ প্ৰাৰ্থী যদি দিছে তেখেতসকল বিজয় নহয় কিন্তু নিশ্চিত সোণাপুৰ পঞ্চায়তত 4 নম্বৰ ৱাৰ্ডটো চবতকৈ বেছি ভোটত আছে কি ক'ব নিশ্চিতভাৱে সোণাপুৰ পঞ্চায়তত সেইকাৰণে ইয়াতে চবে সোণাপুৰ ৱাৰ্ডৰ সেই 4 নং ৱাৰ্ডটোত সেইকাৰণে ইয়াত মানুহে খুব ইয়াতে সোমাই পৰিছে কাৰণ সেই ৱাৰ্ডটো সোণাপুৰ গাঁও পঞ্চায়তৰ আটাইতকৈ ডাঙৰ ৱাৰ্ড 1367টা ভোট আছে 1367টা ভোট গতিকে ইয়াত আৰু প্ৰাৰ্থীসকলো খুব উপযুক্ত প্ৰাৰ্থী সকলো প্ৰাৰ্থী গতিকে ইয়াত নিশ্চিতভাৱে ৰাজনৈতিক বঁটাটো অলপ বেছিকৈ বলিব ইয়াৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাইছোঁ পঞ্চায়ত নিৰ্বাচন সমাগত আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কাৰণে ইয়াত নিৰ্বাচনী প্ৰচাৰ কৰিব আহিছোঁ ইয়াতে এটা বিষয় উত্থাপন হৈছে আমাৰ এই অঞ্চলৰ এজন ব্যক্তি আছিলে জনতা কাৰ্ডং তেখেত ভাৰতীয় জনতা পাৰ্টীৰ টিকেট বিচাৰি আছিলে টিকেট নোপোৱাত তেখেতে জনতা পাৰ্টীক বিভিন্ন দিশত বিভিন্ন ধৰণে সমালোচনা কৰিব বিচাৰিছে কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় তেখেত যদি টিকেট নোপোৱাহেঁতেন ভাৰতীয় জনতা পাৰ্টী ভাল যদি টিকেট মানে বেয়া বুলি কৈছে এই মন্তব্যৰ পৰাই তেখেতক বুজা যায় যে তেখেত কিমান কৰ্মদক্ষ ব্যক্তি হ'ব পাৰে তেখেতে বিভিন্ন ধৰণৰ মুখখন আছে কথা কৈ আছে কিন্তু বিশেষভাৱে কালি টিঙৰ শব্দ বেছি আমাৰ মিচিং জাতীয় সংগঠনৰ দাদা এজনে এমজিত পাংকে ডাঙৰীয়াই কৈছে তেখেতক 2006 চনতে মিচিং জাতীয় সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে তেখেত এই অঞ্চলৰে আমাৰ লখিমপুৰ গাঁও পঞ্চায়তত নিৰ্দলীয় হিচাপে প্ৰগতিশীল গণ পৰিষদত পঞ্চায়ত প্ৰেচিডেণ্ট হিচাপে অৱতীৰ্ণ হৈছিল তাতো শূন্য তেখেতে য'ত যায় তাতে শূন্য জনতা কাৰ্ডৰ কেতিয়াও পেক্টৰ হ'ব নোৱাৰে জনতা কাৰ্ডৰ জাতীয় সংগঠনৰ কোনো লাইনতেই নাই ৰাইজে যদি ভাল সিদ্ধান্ত গ্ৰহণ কৰে তাৰ বিপৰীত কৰা আছে তেখেতৰ মুখৰ পৰাই কিছুমান পাইছোঁ গম পাওঁ বিভিন্ন ধৰণে মানে ভুগি থাকে তেখেতৰ লগত কোনো মানুহ নাই মিছা কথা মাতি আছে
আছে দুই একজন মানুহ আছে য'ত জাতিটোক একতাৰ পৰা উন্নয়নৰ পৰা বঞ্চিত হওক বুলি যিসকল ভাবে তেওঁলোকে হয়তো ক'ব পাৰে কিন্তু জাতীয় সংগঠন বা আমাৰ মিচিং ৰাইজ বা সমগ্ৰ আমাৰ 11 নং লখিমপুৰ জিলা পৰিষদৰ সমষ্টিবাসী ৰাইজে উন্নয়নৰ পক্ষত আছে উন্নয়নৰ বিৰুদ্ধে যিসকল ব্যক্তি ইয়াত প্ৰচাৰ কৰিব অহাটো ভুল হৈছে ৰাইজৰ দৃষ্টিগোচৰ হৈছে কাম হৈছে নে হোৱা নাই যথেষ্টখিনি কাম হৈছে আমাৰ বানপীড়িত অঞ্চল এলেকাত যিটো বান গৰাখহনীয়া বৰ্তমান চৰকাৰখনে কাম কৰি আছে ৰাইজৰ খহনীয়া নিৰাপত্তাৰ স্বাৰ্থত আছে আমাৰ স্বাস্থ্য সমস্যা আছে এইখিনি সম্পূৰ্ণভাৱে কৰি তেখেতে কৈছে যে আমাৰ অঞ্চলত একোৱেই কাম কৰা নাই জিলা পৰিষদৰ কাম কৰা নাই আমাৰ চহৰ অঞ্চলত বহুতো হাইলেণ্ড প্লেটফৰ্ম বনোৱা হৈছে দলং বনোৱা হৈছে ব্ৰিজ বনোৱা হৈছে তেখেতে সম্পূৰ্ণ মিছা কথা কৈ আছে যে এইখন চৰকাৰে শূন্য অসহনশীল নীতিৰে ৰাইজক সেৱা কৰি আছে ইয়াত কোনো দুৰ্নীতি নহয় জিলা পৰিষদৰ পাণ লক্ষ্যনাথ মিলিৰ পাণ সম্পূৰ্ণকৈ শুদ্ধভাৱে কৰা এইকাৰণেই পুনৰবাৰ তেখেতক দলে টিকেট প্ৰদান কৰিছে হয় যদি তেখেতে যদি দলৰ যদি শুদ্ধকৈ যদি কাম কৰা নহয় তেতিয়াহ'লে টিকেট নিদিলেহেঁতেন য'ত নেকি দুৰ্নীতি শূন্য অসহনশীল নীতি গ্ৰহণ কৰা মাননীয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কেতিয়াও টিকেট নিদিলেহেঁতেন ভাল কাম কৰাৰ কাৰণে পুনৰ টিকেট প্ৰদান কৰিছে সোণাপুৰ পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডত চবতকৈ ভোট দিছে ইয়াত ভাল ভোট দিব কাৰণে কিবা এটা চিন্তা কৰিছে নে পাৰ্টিৰ পৰা এইটো দলে সিদ্ধান্ত ল'ব পঞ্চায়তখনত চলাব পৰা এজন ভাল এগৰাকী হয়তো আমাৰ মহিলাক মাতৃক হয়তো দায়িত্ব দিব এইটো জিকি আহক জিকি হোৱাৰ পিছত দলে নিৰ্ধাৰণ কৰিব বিধায়ক মহোদয় আছে বা দলৰ কাৰ্যকৰ্তা আছে ৰাইজে যেতিয়া নিৰ্বাচিত কৰিব সদস্যসকলে নিজা নিজা চিন্তা কৰিব কোনগৰাকী ব্যক্তিক বা কোনগৰাকী মাতৃক আমি সভাপতি পদত ৰাখিব পৰা যায় হয়তো নিৰ্বাচিত প্ৰাৰ্থীসকলে ঠিক কৰিব ANM GNM Nursing आरो Paramedical Course लानो गोसो गुदुं सोलोंसाफोरनि थाखाय गोजोनथाव खौरां अदालगुरियाव डॉक्टर BR आम्बेडकर एलाइड हेल्थ इंस्टीट्यूटआ नोंथांमोननि थाखाय लानानै फैदों ANM GNM Nursing आरो गुबुन गुबुन मेडिकल कोर्सनि मोजां खाबु 2025-26 सोलोंथाइ बोसोरनि थाखाय सोलोंसाफोरनि मुं थिसननाया दासान्दि सोलिगासिनो दं अदालगुरि शहरनि ब्रह्मसेवा आश्रमनि साखाथियाव थानाय डॉक्टर BR आम्बेडकर एलाइड हेल्थ इंस्टीट्यूटआव 2025-26 गोदान सोलोंथाइ बोसोरनि थाखाय गाहायै ANM आरो GNM जों लोगोसे गुबुन पेरामेडिकल कोर्सफोरनि थाखाय मुं थिसननाया दासान्दि सोलिगासिनो दं भारत सरकारजों गनायथि होजानाय बे सोलोंथाइ फसंथानाव ANM आरो GNM कोर्सजों लोगोसे गुबुन पेरामेडिकल कोर्सफोर फारियै BSS Diploma in Medical Laboratory Technology, BSS Diploma in Accident and Emergency Technology, BSS Diploma in General Healthcare Maternity Assistant, Emergency Patient Care Technician, BSS Diploma in Sanitary Health Inspector, BSS Diploma in ECG Technician, X-ray Technician, Nursing Assistant आरो फिजियोथेरापि कोर्सनि सोलोंथाइ लानो हागोन बे सोलोंथाइ फसंथानाव रोंगौथि गोनां फोरोंगिरिफोर आरो पेरामेडिकेलनि गासै गोनां जौगा थाखोनि आगजुफोरनि खाबुनि गेजेरजों फोरोंथाइ होनाय जायो लोगोसे थानायनि थाखाय हस्टेलनि खाबुखौ बे फसंथानाव मोननो हागोन अब्ला मानोथो गोबाव खालामखो मेडिकेलाव साख्रि मावनो गोसो गुदुं लाइमोनफोरा ANM आरो GNM जों लोगोसे गुबुन पेरामेडिकल कोर्सफोरनि सोलोंथाइ लानो थाखाय डॉक्टर BR आम्बेडकर एलाइड हेल्थ इंस्टीट्यूटआव मुं थिसनफैदो बांसिनै मिन्थिनो थाखाय स्क्रिनाव होनाय 9101299545 8473853 एबा 6900226441 मबाइल नम्बराव फोनांजाब खालामनो हागोन नङाब्ला अदालगुरिनि DC कोर्ट रोड बैग्रिगुरि जोंसार क्लाब PD अफिसनि साखाथियाव थानाय BR आम्बेडकर एलाइड हेल्थ इंस्टीट्यूटआव फैनानै थोंजों सोलाद लाफैनो हागोन